হাগ্ৰামা মহিলা নেতৃত্ব চৰকাৰখন আমাৰ প্ৰয়োজন হৈছে বুলি আজি আমি যুৱকসকলে আজি বুজি পাইছো। বিটিচিত যে এবাৰ একক সংখ্যাগৰিষ্ঠৰে যে বিপিএফ দল চৰকাৰত আহিব এইটো সম্পূৰ্ণভাৱে প্ৰায় নিশ্চিত হৈছে। আজি ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ডিমাকুছিৰ ডন বস্কো স্কুলৰ পিছৰ সৰু এখন গাঁৱত আজি এক জইনিং কাৰ্যসূচী ইয়াতে হ'ল। ইয়াতে যিসকল যুৱকসকলে যে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তাক চাই আজি আমি ইমান উৎফুল্লিত হৈছোঁ। আজি আমাৰ যুৱকসকলে বুজি পাইছে বিটিচিৰ অৱস্থাটো কেনেকুৱা হৈ আছে আৰু বিটিচিত কাৰ দৰকাৰ আছে। বৰ্তমান চৰকাৰখনৰ দৰকাৰ আছে না আগৰ যে 17 বছৰত শান্তিৰে বসবাস কৰা, শান্তিৰে সমাজক লৈ সকলো হিন্দু মুছলিম বা জাতি জনগোষ্ঠী একো ধৰণৰ ক্লেশ নোহোৱা এনেকুৱা চৰকাৰ এখন আমাক আজি যে প্ৰয়োজন হৈছে আজি ৰাইজ বুজি পাইছে। আজি এই ৰাইজৰ আজি যে আমি স্বতঃস্ফূৰ্তভাৱে আজি যুৱকসকল ওলাই শিক্ষিত যুৱক আজি মানে ইয়াতে আন্তৰিকতাৰে যে আমাৰ বিপিএফ দলটোক আঁকোৱালি লৈছে, হাগ্ৰামা নেতৃত্বক যে বিশ্বাস কৰিছে তাতে আমি আজি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিটিচিত কোনোবা হিন্দু মুছলিম বা জাতি জনগোষ্ঠী এনেকুৱা একো নাই। আমি প্ৰথমতে ভাবিব লাগিব আমি এজন বিটিচিবাসী বড়োলেণ্ডবাসী আজি আমি সকলোৱে বিটিচিত বসবাস কৰিছোঁ, শান্তিৰে বসবাস কৰি আছোঁ আৰু হাগ্ৰামা মহিলা নেতৃত্ব চৰকাৰখন আমাৰ প্ৰয়োজন হৈছে বুলি আজি আমি যুৱকসকলে আজি বুজি পাইছোঁ। সেইকাৰণে আজি ইমান যুৱক আজি প্ৰত্যেকটা ব্লকত আজি ইমান স্বতঃস্ফূৰ্তভাৱে যে যুৱকসকল ওলাই আহিছে আমাৰ লগত যে বিপিএফ দলক ভাল পায়, হাগ্ৰামা মহিলাই ডাঙৰীয়াক ভাল পায় যে আজি যুৱকসকলে ওলাই আছে তাকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱকসকলে বুজি পাইছে যে বৰ্তমান ভৱিষ্যত যি যুৱকসকলে যে চিন্তা কৰিছে, যুৱকসকলে এই যুগান্তৰ চিন্তাই আমাক আজি ইতিবাচক আজি প্ৰভাৱ পেলাব আজি এইবাৰ বিটিচি নিৰ্বাচনত। আৰু এইবাৰ হাগ্ৰামা মহিলাই নেতৃত্বত বিটিচিত যে এইবাৰ একক সংখ্যাগৰিষ্ঠৰে যে বিপিএফ দল চৰকাৰত আহিব এইটো সম্পূৰ্ণভাৱে প্ৰায় নিশ্চিত হৈছে। খালি নিৰ্বাচনৰ আনুষ্ঠানিকতা খালি বাকী আছে। যেতিয়া নিৰ্বাচন ঘোষণা হ'ব আমাৰ বিপিএফ দল সম্পূৰ্ণভাৱে একক সংখ্যাগৰিষ্ঠৰে যে হাগ্ৰামা মহিলাই আকৌ এবাৰ আমি চিফ হিচাপে বিটিচিত পাম আৰু সকলো জাতি জনগোষ্ঠী শান্তিৰে আমি থাকি আৰু মিলি বসবাস কৰিম বুলি এইখিনিয়ে আজি এই সভাৰ এই যোগদান কাৰ্যৰ জৰিয়তে আমি আজি বুজিবলৈ পালোঁ আৰু বিটিচি ৰাইজ আজি বুজি পাইছে যে বৰ্তমান বিটিচিত কাৰ দৰকাৰ আছে। তো বৰ্তমান এইটোৱে ক'ব বিচাৰোঁ যে গাঁৱে গাঁৱে বিপিএফ চহৰে চহৰে হাগ্ৰামা। বাছ ধন্যবাদ।